নমস্কাৰ বন্ধু-বান্ধৱীসকল, চাকৰিলাগে.com চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন জব নটিফিকেশ্যন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ৰিচেণ্টলি ইণ্ডিয়ান এয়াৰফ'ৰ্চে এটা নতুন জব নটিফিকেশ্যন ৰিলিজ কৰিছে। এই নটিফিকেশ্যনটো ইণ্ডিয়ান এয়াৰফ'ৰ্চে ফেব্ৰুৱাৰী 2026 ইনটেকৰ অগ্নিবীৰ ভৰ্তিৰ বাবে মুকলি কৰিছে। এই জবটোৰ বাবে ল'ৰা আৰু ছোৱালী উভয়ে এপ্লাই কৰিব পাৰিব। এই নটিফিকেশ্যনটোৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া, এজ লিমিট, এডুকেশ্যনেল কোৱালিফিকেশ্যন, চিলেবাছ, ফিজিকেল টেষ্ট আদি সকলো তথ্য সঠিককৈ জানিবৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই চাকৰিৰ বাবে আবেদন সম্পূৰ্ণ অনলাইন হ'ব আৰু ইয়াৰ আবেদনৰ গুৰুত্বপূৰ্ণ তাৰিখবিলাক হৈছে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট ডেট 11 জুলাই ৰাতিপুৱা 11 বজাৰ পৰা এণ্ড লাষ্ট ডেট 31 জুলাই ৰাতি 11 বজালৈকে আৰু অনলাইন এক্সামিনেশ্যন ষ্টাৰ্ট হ'ব 25 ছেপ্টেম্বৰৰ পৰা। এই চাকৰিৰ বাবে এজ লিমিট হৈছে কেণ্ডিডেটসকল নিযুক্তিৰ সময়ত বয়স 21 বছৰৰ তলত হ'ব লাগিব। ফৰ ৰেফাৰেন্স, কেণ্ডিডেটসকলৰ জন্ম 2 জুলাই 2005 চনৰ পৰা 2 জানুৱাৰী 2009 চনৰ ভিতৰত হ'ব লাগিব। এই চাকৰিৰ বাবে শিক্ষাগত অৰ্হতাবিলাক হৈছে ছায়েন্স ষ্ট্ৰীমৰ বাবে হায়াৰ ছেকেণ্ডেৰীত মেথছ, ফিজিক্স, ইংলিছ এই তিনিওটা বিভাগতে 50% এগ্ৰিগেটৰ লগতে ইংৰাজীত 50% থাকিব লাগিব। অথবা 3 বছৰীয়া পলিটেকনিক ডিপ্ল'মাত 50% এগ্ৰিগেট আৰু ইংৰাজীত 50% লাগিব। আৰু পলিটেকনিকৰ ডিপ্ল'মা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, অটোমোবাইল, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি, ইনফৰমেশ্যন টেকন'লজি বিষয়ত হ'ব লাগিব। ছায়েন্স ষ্ট্ৰীমৰ বাহিৰেও আৰ্টছ আৰু কমাৰ্চ ষ্ট্ৰীমৰ ষ্টুডেণ্টে এই চাকৰিৰ বাবে এপ্লাই কৰিব পাৰিব। এই কেণ্ডিডেটসকলে যিকোনো শাখা মানে আৰ্টছ আৰু কমাৰ্চ ষ্ট্ৰীমৰ হায়াৰ ছেকেণ্ডেৰীত 50% এগ্ৰিগেটৰ লগতে ইংৰাজীত 50% থাকিব লাগিব। তিনিওটা বিভাগৰ কেণ্ডিডেটসকলে দুটা বেলেগ বেলেগ এক্সাম দিব লাগিব। ছায়েন্স ষ্ট্ৰীমৰ কেণ্ডিডেটসকলে এটা এক্সাম দিব লাগিব আৰু আৰ্টছ প্লাছ কমাৰ্চ ষ্ট্ৰীমৰ বাবে এটা বেলেগ এক্সাম হ'ব আৰু লগতে ছায়েন্স ষ্ট্ৰীমৰ কেণ্ডিডেটে দুয়োটা পৰীক্ষাতে বহিব পাৰিব। কেণ্ডিডেটসকলৰ প্ৰয়োজনীয় ফিজিকেল ষ্টেণ্ডাৰ্ড হৈছে মেলৰ হাইট 152 চেণ্টিমিটাৰ হ'ব লাগিব, ৱেইট, হাইট এণ্ড এজ অনুসৰি এণ্ড চিষ্ট 77 চেণ্টিমিটাৰ প্লাছ 5 চেণ্টিমিটাৰ এক্সপানশ্যন আৰু ফিমেলৰ বাবে হাইট 152 চেণ্টিমিটাৰ লগতে অসমৰ মহিলাৰ বাবে 147 চেণ্টিমিটাৰ হ'লেই হ'ব। ৱেইটৰ ক্ষেত্ৰত হাইট আৰু এজ অনুসৰি ফিট হ'ব লাগিব আৰু চেষ্ট 5 চেণ্টিমিটাৰ এক্সপানশ্যন হ'ব লাগিব আৰু লগতে চকু, কাণ, দাঁত আদি জেনেৰেল হেল্থ ফিট থাকিব লাগিব। অগ্নিবীৰৰ কমপ্লিট মেডিকেল ষ্টেণ্ডাৰ্ডৰ ডিটেইলছবোৰৰ ওপৰত যদি ভিডিঅ' লাগে দেন কমেণ্ট কৰি জনাব। কেণ্ডিডেটসকলে আবেদন কৰাৰ সময়ত তেওঁলোকৰ ডমিচিয়েলটো চিলেক্ট কৰিব লাগিব আৰু লগতে তাৰ প্ৰমাণ পত্ৰ দিব লাগিব। ডমিচিয়েলৰ তিনিটা কেটেগৰী আছে। ফাৰ্ষ্টটো হ'ল পাৰ্মানেণ্ট ডমিচিয়েল আৰু তাৰ বাবে ডমিচিয়েল চাৰ্টিফিকেট দিব লাগিব। ছেকেণ্ডটো হ'ল COAFP ফ'ৰ্চ অৰ্থাৎ যদি কোনোবা এয়াৰফ'ৰ্চত চাকৰিৰত সন্তান হয় তাৰ প্ৰমাণ পত্ৰ দিব লাগিব আৰু তৃতীয়টো হ'ল যদি কোনোবা অৱসৰ, মৃত, অব্যাহত এয়াৰফ'ৰ্চৰ কৰ্মচাৰীৰ সন্তান হয় তাৰ প্ৰমাণ পত্ৰ দিব লাগিব। এতিয়া আহোঁ চেলেৰীৰ বিষয়লৈ। অগ্নিবীৰসকলৰ টোটেল এংগেজমেণ্ট হ'ব 4 বছৰৰ কাৰণে আৰু সেই 4 বছৰত তেওঁলোকৰ দৰমহা ফাৰ্ষ্ট ইয়েৰত 30,000 মন্থলি পাব আৰু তাৰে 70% মানে 21,000 ইন হেণ্ড চেলেৰী আহিব। বাকী 30% মানে 9,000 তেওঁলোকৰ জমা হ'ব, যিটো 4 বছৰৰ পাছত যেতিয়া ছাৰ্ভিচ শেষ হ'ব তেতিয়া একেলগে দিব আৰু প্ৰত্যেক মাহে গভৰ্ণমেণ্টৰ ফালৰ পৰাও 9,000 টকা জমা হ'ব আৰু দুয়োটা একেলগে 4 বছৰৰ পাছত দিব। তেনেকৈ ছেকেণ্ড ইয়েৰত তেওঁলোকৰ টোটেল দৰমহা হ'ব 33,000 আৰু মন্থলি ইন হেণ্ড চেলাৰী ইয়াৰ 70% মানে 23,100 হ'ব আৰু ইয়াৰ 30% 9,900 জমা হ'ব আৰু গভৰ্ণমেণ্ট ফালৰ পৰা ছেম এমাউণ্ট জমা হ'ব। তেনেকৈ থাৰ্ড ইয়েৰত তেওঁলোকে টোটেল দৰমহা হ'ব 36,500 আৰু মন্থলি ইন হেণ্ড চেলাৰী হ'ব তাৰ 70% মানে 25,500 আৰু 30% মানে 10,950 জমা হ'ব আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰা সিমানেই জমা হ'ব। ফ'ৰ্থ ইয়েৰত তেওঁলোকৰ দৰমহা হ'ব 40,000 আৰু ইন হেণ্ড চেলাৰী হ'ব 70% মানে 28,000 আৰু ইয়াৰ 30% মানে 12,000 জমা হ'ব আৰু গভৰ্ণমেণ্ট ফালৰ পৰাও ছেম এমাউণ্ট জমা হ'ব আৰু 4 বছৰ কমপ্লিট হোৱাৰ পাছত তেওঁলোকে টোটেল 10.04 লাখ উইথ ইণ্টাৰেষ্ট পাই যাব। ইয়াৰ লগতে ৰিস্ক এণ্ড হাৰ্ডশ্বিপ এলায়েন্সো থাকিব আৰু লগতে অগ্নিবীৰসকলে 48 লাখৰ এটা বিনামূলীয়া ইঞ্চুৰেঞ্চ পাব। এই জবটোৰ বাবে চিলেকশ্যন প্ৰচেছ 3টা ষ্টেজত হ'ব। ফাৰ্ষ্ট ষ্টেজত অনলাইন টেষ্ট হ'ব। ছায়েন্স ষ্ট্ৰীমৰ কেণ্ডিডেটসকলৰ বাবে অনলাইন টেষ্টৰ টোটেল টাইম হ'ব 1 আৱাৰ আৰু ইয়াত ফিজিক্স, মেথমেটিক্স এণ্ড ইংলিছৰ কুৱেশ্যন আহিব। এই কুৱেশ্যনবিলাকৰ লেভেল 10+2 CBSE চিলেবাছৰ লেভেলৰ হ'ব। ছায়েন্স ষ্ট্ৰীমৰ বাহিৰে বাকী কেণ্ডিডেটসকলে অনলাইন টেষ্টৰ টোটেল টাইম হ'ব 45 মিনিট
আৰু ইয়াত ইংলিছ আৰু ৰিজনিং এণ্ড জেনেৰেল এৱাৰনেছৰ কুৱেশ্যন আহিব আৰু ইংলিছ কুৱেশ্যনবিলাকৰ লেভেল 10+2 CBSE চিলেবাছ ইকুইভেলেণ্ট হ'ব আৰু যিসকলে ছায়েন্স ষ্ট্ৰীম আৰু আদাৰ দেন ছায়েন্স ষ্ট্ৰীমৰ দুয়োটা এক্সামেই দিয়ে তেওঁলোকৰ এক্সামৰ টাইম হ'ব 85 মিনিট আৰু এই এক্সামত ফিজিক্স মেথমেটিক্স এণ্ড ইংলিছৰ লগতে ৰিজনিং এণ্ড জেনেৰেল এৱাৰনেছৰ কুৱেশ্যন আহিব প্ৰত্যেকটো কুৱেশ্যনতে 1 মাৰ্কে থাকিব আৰু নেগেটিভ মাৰ্ক হ'ব 0.25 অনলাইন এক্সাম পাছ কৰা সকলে নেক্সট ফেজত ফিজিকেল ফিটনেছ টেষ্টৰ বাবে এপিয়াৰ হ'ব লাগিব ফাৰ্ষ্ট তেওঁলোকে 1600 কিলোমিটাৰ ল'ৰাবিলাকে 4 মিনিটত আৰু ছোৱালীসকলে 7 মিনিটত দৌৰিব লাগিব আৰু সেকেন্ড পুশ আপ সিট আপ এণ্ড স্কোৱাট টেষ্ট হ'ব আৰু এই টেষ্টটোত ৰানিঙৰ 10 মিনিটৰ পাছতে ষ্টাৰ্ট হ'ব আৰু প্ৰত্যেকটো এক্সাৰসাইজৰ মাজত 10 মিনিট ৰেষ্ট দিয়া হ'ব ল'ৰাসকলে 10 পুশ আপ 10 সিট আপ এণ্ড 20 স্কোৱাট কৰিব লাগিব আৰু প্ৰত্যেকটো এক্সাৰসাইজৰ কাৰণে 1 মিনিট টাইম থাকিব অৰ্থাৎ 1 মিনিটৰ ভিতৰত এটা এক্সাৰসাইজ কমপ্লিট কৰিব লাগিব আৰু ছোৱালীসকলে 10 সিট আপ আৰু 15 স্কোৱাট কৰিব লাগিব ছোৱালীসকলৰ সিট আপৰ বাবে 1 মিনিট 30 ছেকেণ্ডৰ টাইম থাকিব আৰু স্কোৱাটৰ বাবে 1 মিনিট টাইম থাকিব ফিজিকেল ফিটনেছ টেষ্ট উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলে নেক্সট পেজত এডাপ্টেবিলিটি টেষ্ট দিব লাগিব প্ৰাৰ্থীয়ে এডাপ্টেবিলিটি টেষ্ট ফাৰ্ষ্টত অবজেক্টিভ টাইপ ৰিটেন টেষ্ট দিব লাগিব আৰু এডাপ্টেবিলিটি টেষ্ট ফাৰ্ষ্ট পাছ কৰা সকলে এডাপ্টেবিলিটি টেষ্ট ছেকেণ্ডটো দিব লাগিব এই জবটোৰ এক্সামিনেশ্যন ফিজ হৈছে 550 প্লাছ GST এই সকলো ফিজ ক্লিয়াৰ কৰাৰ পাছত মেডিকেল এক্সামিনেশ্যন হ'ব মেডিকেল এক্সামিনেশ্যনত ব্লাড টেষ্ট ইউৰিন টেষ্ট ব্লাড চুগাৰ টেষ্ট সেৰাম কলেষ্টৰল RFT সেৰাম ইউৰিয়া ইউৰিক এচিড ক্ৰিটেনিন LFT সেৰাম বিলুৰুবিন SGOT SGPT ৰেডিওগ্ৰাফ সিস্ট আল্ট্ৰাছনোগ্ৰাফি অফ লোৱাৰ এবডমিন এণ্ড পেলভিছ এণ্ড ECG টেষ্ট হ'ব এই সকলো ফেজ যদি ক্লিয়াৰ হয় তেতিয়াহ'লে এয়াৰফ'ৰ্চে টোটেল মাৰ্কছৰ ওপৰত এটা মেৰিট লিষ্ট প্ৰকাশ কৰিব অনলাইন এপ্লিকেশ্যনৰ বাবে লিংকটো আমি ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে তাত গৈ লগইন কৰি ল'ব আৰু ৰেজিষ্ট্ৰেশ্যনৰ সময়ত ইম্পৰ্টেণ্ট ডকুমেণ্ট হৈছে ক্লাছ 10ৰ মেট্ৰিকুলেশ্যন পাছ চাৰ্টিফিকেট ওপৰত উল্লেখ কৰা ডমিচাইল চাৰ্টিফিকেট 12 পাছ বা তাৰ ইকুইভেলেণ্ট মাৰ্কশ্বিট or 3 years engineering diploma final year mark sheet or 2 years vocational course mark sheet of non-vocational course with English, Physics and Mathematics. ভিডিওটো যদি ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু যদি কিবা এক্সট্ৰা ইনফৰ্মেশ্যন বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি জনাব এনেদৰে নতুন নতুন জব নটিফিকেশ্যন পাই থাকিবলৈ আমাৰ চাকৰিলাগে.com চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক নটিফিকেশ্যন অন ৰাখক ধন্যবাদ